নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ চেনেল কুইক নিউজ আসামিজলৈ পুনৰবাৰ স্বাগতম জনাইছো। ডেমফুল আৰু জানমণি বুলি ক'লে আমি কাৰ কথা কৈছো সেই কথা বুজি নোপোৱা মানুহ চাগে অসমত নোলাব। হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকই বুজি পাইছে। আমি আজি এই ভিডিঅ'টোত ক'বলৈ গৈ আছো নয়ন নিলিম আৰু শ্যামন্তিকা শৰ্মাৰ কথা। প্ৰায় 2003 চনৰ পৰাই নয়ন নিলিম আৰু শ্যামন্তিকা শৰ্মাৰ মাজত আছিল এক গভীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু 2012 মানত কিছু কাৰণত এই সম্পৰ্কত ফাট মেলিছিল আৰু তাৰ পাছৰ পৰাই 2022 চনলৈকে তেওঁলোকৰ মাজত কোনো যোগাযোগ নাছিল। বহু বছৰ পাৰ হৈ যোৱাৰ পাছত তেওঁলোকে পুনৰ 2022 চনত এটা টিভি ষ্টুডিঅ'ৰ ইণ্টাৰভিউত দুয়ো দেখা দেখি হয় আৰু তেওঁলোকে বহু কথা তেওঁলোকৰ মাজৰ পাতে যিখিনি কথা বেলেগে হয়তো গম পোৱা নাছিলে আৰু ইণ্টাৰভিউটোৰ পাছৰ পৰাই সকলোৱে গম পোৱা হ'ল। নয়ন নিলিম আৰু শ্যামন্তিকা শৰ্মাই সেই ইণ্টাৰভিউটোৰ জৰিয়তে সকলোকে জানিবলৈ দিয়ে যে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক নাথাকিলেও তেওঁলোকৰ কোনো আক্ষেপ নাই, কাৰণ পিছত এৰি অহা বহু সময় কথা ভাবি নাথাকি আগত কৰিবলগীয়া বহুত কাম থাকে। বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু শ্যামন্তিকা শৰ্মা আৰু নয়ন নিলিমৰ অভিনয় চাই কেনেকুৱা পায়? যদি ভাল পায় আমাৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত অলপ সহায় কৰিব।